কামৰূপ জিলাৰ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰক কেন্দ্ৰ কৰি চলি অহা প্ৰায় 500 বছৰ পুৰণি বুলবুলি চৰাইৰ যুঁজ এইবাৰ পুনৰ অনুষ্ঠিত হ'ব। ইতিমধ্যে ইয়াকে লৈ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বন্ধ হৈ পৰা পৰম্পৰাগত খেলবিধ সুদীৰ্ঘ 9 বছৰৰ মূৰত পুনৰ অনুষ্ঠিত হ'ব। হাজোত বুলবুলি চৰাইৰ যুঁজৰ বাবে কেনেদৰে প্ৰস্তুতি চলোৱা হৈছে সেই বিষয়ে আজি আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোক যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন। ভাৰতীয় পশু কল্যাণ পৰিষদৰ এক গোচৰৰ ভিত্তিত আহোম ৰজাদিনীয়া এই পৰম্পৰাগত খেলবিধ 2014 চনৰ পৰা বন্ধ হৈ পৰিছিল। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰৰ কেবিনেট বৈঠকে অনুমতি প্ৰদান কৰাৰ পাছতে মাঘ বিহুৰ পৰম্পৰাগতভাৱে চলি অহা বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিবলৈ হাজোত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। কেবিনেটে মহ যুঁজৰ লগতে বুলবুলি চৰাইৰ যুঁজৰ সিদ্ধান্ত লৈছে আৰু দুইটা ক্ষেত্ৰত এখন SOP ঠিক কৰি দিয়া হৈছে, গাইডলাইন ঠিক কৰি দিয়া হৈছে আৰু সেইমতে এই ক্ষেত্ৰত আমি দেখিম যে ইয়াৰ যিটো পৰিচালনা এই কঠোৰভাৱে সেই পৰিচালনা সেই ধৰণে হ'ব লাগিব। এইবাৰ হাজোবাসীয়ে মনৰ উৎসাহতে কিছু আগতীয়াকৈ চৰাই ধৰা কামক আৰম্ভ কৰিছে। অকল এয়াই নহয়, পূৰ্বতে প্ৰতি বছৰে 30টামান পৰিয়ালে চৰাই ধৰি যুঁজলৈ সাজু কৰিছিল যদিও এইবাৰ এতিয়ালৈকে 60-70টা পৰিয়ালে বুলবুলি চৰাই ধৰি প্ৰশিক্ষণৰ কাম আৰম্ভ কৰিছে। হাজোৰ ভৰালি তোলা আৰু সোণাৰী তোলাৰ এই দুই ফৈদৰ মাজত বুলবুলি চৰাইৰ যুঁজ আৰম্ভ হয়। হাজোৰ এইবিধ পৰম্পৰাগত খেলৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ অহা বিশিষ্ট ব্যক্তি ৰত্নাকৰ নায়কে জানিবলৈ দিয়া মতে কিছু নীতি নিৰ্দেশনা আৰোপ কৰি হ'লেও হাজোৰ এই ঐতিহ্য পুনৰ অনুষ্ঠিত কৰিবলৈ দিয়াত তেওঁলোকৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। তেওঁ নিজেও এই খেলৰ বাবে 9টা বুলবুলি চৰাই ধৰি প্ৰশিক্ষণ দিয়া কাম আৰম্ভ কৰিছে। অঞ্চলটোৰ আন এগৰাকী বিশিষ্ট ব্যক্তি ধীৰেন ভৰালীয়ে জানিবলৈ দিয়া মতে চৰকাৰে তেওঁলোকক এই পৰম্পৰাগত খেলবিধ অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে অত্যন্ত সুখ অনুভৱ কৰিছে। নমস্কাৰ, মোৰ নাম ৰত্নাকৰ নায়ক। মই হাজো ভৰালি তোলাৰ নিবাসী। আমাৰ এই বছৰ যিটো বুলবুলি খেলাৰ যুঁজ, এইটো আজি 8 বছৰ কমপ্লিট চৰকাৰে বেন কৰি দিছে। কিন্তু এইবাৰ এই বস্তুটো পাতাৰ কাৰণে যি ৰিজাল্টটো দিলে, পাতিব পৰা ব্যৱস্থা কৰিলে, তাৰ বাবে আমাৰ হাজোবাসী ৰাইজে প্ৰথমে চৰকাৰৰ অভিনন্দন জনাইছোঁ। সঁচাই আমাৰ সকলো মানুহে এটা বিৰাট উৎসাহেৰে এই বুলবুলি চৰাই যুঁজখনৰ কাৰণে বাট চাই আছিল। এই খবৰটো পোৱাৰ লগে লগে সকলোৱে বুলবুলি চৰাই যুঁজৰ সম্পূৰ্ণ প্ৰস্তুতি হাতত লৈ বৰ্তমান প্ৰায় 30-40 ঘৰ মানুহতকৈ বেছি পাৰ্টিচিপেণ্টে এই বুলবুলি চৰাই ধৰি ঘৰত আনিছে। এতিয়া কথাটো হ'ল, বুলবুলি চৰাইটো আমাৰ হাজোবাসীৰ কাৰণে সঁচাকৈ বৰ দুখৰ কথা আছিল যেতিয়া চৰাই যুঁজ নহ'ল। এই কথাটো জানিলে সকলোৱে কান্দিছিল। আজি সঁচাই বিৰাট আনন্দিত হৈছোঁ। আমি সকলোৱে বৰ ভাল পাইছোঁ। এতিয়া যিটো উৎসাহ হৈছে, আগতে যদি আমাৰ 20-30টা ফেমিলি ধৰিছিল, এতিয়া কমচে কম 60-70টা ফেমিলি এইবাৰ বুলবুলি চৰাই ধৰাৰ কাৰণে যোজা কৰিছে আৰু ইতিমধ্যে চৰাইবোৰ ধৰিছে। আমি আশা কৰোঁ এইবাৰ হাজোবাসী ৰাইজে সকলো দৰ্শনাৰ্থীৰ কাৰণে সুন্দৰভাৱে পৰিচালনাৰে সুন্দৰভাৱে সকলোকে এই বুলবুলি চৰাই উপভোগ কৰাৰ এটা সম্পূৰ্ণ সুবিধা দিব বুলি আমি আশা কৰিছোঁ। আৰু আমি নিজেও যিমান পাৰোঁ চেষ্টা কৰিম যাতে ৰাইজে এইটো অতি ভালদৰে উপভোগ কৰিব পাৰে। এই খেল হাজোৰ এক ঐতিহ্য। তেওঁ কয় যে এই বুলবুলি চৰাইবিধক হাজোৰ সকলো মানুহে মৰম কৰে। ইয়াৰ ক্ষতি হোৱাটো কোনেও নিবিচাৰে। খেলত অংশগ্ৰহণ কৰা পৰিয়ালসমূহে 8ৰ পৰা 10টামান চৰাই ধৰে যদিও ইয়াৰে 1 বা 2টা চৰাইহে খেলত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁলোকে যুঁজাৰু চৰাইটো চিনাক্ত কৰি তাক অধিক আক্ৰমণাত্মক কৰি তোলে। হাবিৰ পৰা ধৰি আনি বুলবুলি চৰাইক কল, গাখীৰ খুৱাই যুঁজৰ বাবে প্ৰস্তুত কৰা হয়।
বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হোৱাৰ পাছত বনৰ পৰা ধৰি অনা বুলবুলি চৰাইসমূহ পুনৰ এৰি দিয়া হয়। চৰাইবোৰৰ কোনো ধৰণৰ ক্ষতি হ'বলৈ দিয়া নহয়। আনকি মুকলি কৰি দিয়াৰ পিছতো বহু দিনলৈকে এই চৰাইবোৰ ঘৰতে থাকে। যোৱা 100 বছৰ ধৰি বংশানুক্ৰমে বুলবুলি চৰাইৰ যুঁজ চলাই অহা গগন মেধিয়ে এইবাৰ 8টা বুলবুলি চৰাই ধৰি যুঁজৰ বাবে সাজু কৰি ৰাখিছে। তেওঁলোকৰ পৰিয়ালত বুলবুলি চৰাইৰ যুঁজৰ বাবে ব্যাপক উৎসাহ দেখা গৈছে। তেওঁলোকৰ ঘৰৰ ওচৰতে থকা হীৰেন মেধিয়ে এই পৰ্যন্ত 6টা বুলবুলি চৰাই যুঁজৰ বাবে সাজু কৰি ৰাখিছে। এই চৰাইটোক ৰাইজে কি ধৰণে আদৰ আপ্যায়ন কৰে? আচলতে আমাৰ দেউতাক মাকে যেনেকৈ মৰম কৰে ঠিক তেনেকুৱাই আমি চৰাইটো আমাৰ ফেমিলিৰ এটা মেম্বাৰ বুলি ভাবোঁ। আমি চৰাইটো কি খাব, কি নাখাব, কেতিয়া খালে, নে খোৱা নাই, কিবা দুখ পাইছে নেকি, আমি সম্পূৰ্ণৰূপে তাক চোৱা চিতা কৰোঁ। মই নহয়, মোৰ ফেমিলিৰ প্ৰতিটো মেম্বাৰে, হয়তো মই যেতিয়া ঘৰত নাথাকোঁ তেওঁলোকৰ যিকোনো এজন মেম্বাৰে সেই বস্তুটো অনুসৰণ কৰিব। আৰু মুঠৰ ওপৰত এজন মেম্বাৰ হিচাপে আমি তেওঁক পৰিচালনা কৰিম। এই বুলবুলি চৰাইৰ যুঁজৰ যি ঐতিহ্য সম্পৰ্কে আপুনি অলপ ক'ব নেকি? আচলতে এইটো আহোম ৰজাৰ দিনৰ পৰাই এই খেলখন চলিছিল। মোৰ ধৰ এতিয়া বয়স 70 বছৰ। মোৰ যেতিয়া 10 বছৰ বয়স তেতিয়াই মই বুলবুলি চৰাই হাতত লৈছিলোঁ। মোৰ দেউতাহঁতে বুলবুলি চৰাই যুঁজাইছিল আৰু মোৰ দেউতা জীৱন চন্দ্ৰ নায়ক, তেওঁ এজন বিচাৰক হিচাপে সদায় থাকি গৈছিল। তেওঁ আমাৰ খেলখনত বিচাৰক থাকিছিল আৰু তেওঁলোকৰ উৎসাহটো দেখিয়ে আমি সৰুবিলাকে সেইবিলাক লৈছিলোঁ। এতিয়া আমি যেনিবা বুঢ়া হ'লোঁ, আমি নতুন প্ৰজন্মই আকৌ সেইটোক সম্পূৰ্ণৰূপে আঁকোৱালি লৈছে। বৰ ভাল লাগিছে। এই খেলটো নহয় বুলি ভাবিছিলোঁ, কিন্তু নাই, সঁচাকৈ এইটো হাজোৰ কাৰণে এটা আপুৰুগীয়া বস্তু, আপুৰুগীয়া খেল। এইখিনিতে উল্লেখ কৰিব পাৰি যে আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰাই চলি অহা এই বুলবুলি চৰাইৰ যুঁজ এইবাৰো মাঘৰ দুমাহীৰ দিনা ভৰালি তোলা আৰু সোণালী তোলা ফৈদৰ মাজত অনুষ্ঠিত হ'ব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি উৎসাহিত কৰে যেন।